নমস্কাৰ বন্ধুসকল, বিকি ফাৰ্মিং চেনেলত আপোনালোক সকলোকে স্বাগতম। যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টা আইকনটো প্ৰেছ কৰক যাতে ফাৰ্ম ৰিলেটেড যিকোনো ভিডিঅ' আপোনালোকৰ আগত সকলোকৈ আনিব পাৰোঁ। তো বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম, যিটো হৈছে বতা চৰাই। বতা চৰাইৰ উপকাৰ অপকাৰ গোটেইখিনি আপোনালোকে জানে। অপকাৰটো একো নাই, গোটেইখিনি উপকাৰৰ দৰে। বন্ধুসকল, এতিয়া আমাৰ অসমত যোৱা বছৰ 2018-19ত ভালে সংখ্যক মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল বতা চৰাই, কিন্তু এতিয়া মাৰ্কেটটো একেবাৰে ডাউন, পানীৰ দৰে। যিসকল ফাৰ্মাৰে কৰি আছে তেখেতসকলে হয়তো জানে, আৰু আপোনালোকৰ যদি তেনেকুৱা হৈছে আপোনালোকৰ এৰিয়াত তো মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰে ফাৰ্মখন চাওক, আপোনালোক 400-500 বতা চৰাই আছিল, এতিয়া প্ৰায় 100 বা 100 অলপ বেছি থাকিব আছে চাগে। মই নিজে বিক্ৰী কৰি দিছোঁ, কাৰণ ইয়াৰ মাৰ্কেট ভেলু এতিয়া একদম কমি গৈছে। আৰু ঠাণ্ডা দিনত এটা প্ৰব্লেম কি হয় যে ই কণী নাপাৰে, তো তাৰ ফলত আমাৰ ব্যৱসায়বিলাকত বহুগুণে লছ দেখিবলৈ পোৱা যায়। আপোনালোকে হয়তো এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। তো তাৰ কাৰণে কি উপায়, কি কৰিলে কণী পাৰিব, যদি কোনোৱে নাজানে তেনেহ'লে মোক কমেণ্টত জনাব। মই আৰু এটা হোৱাটছএপ গ্ৰুপ বনাইছোঁ, লিংকটো আপোনালোক ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি কোনো সদস্য ব্যক্তিয়ে মোৰ লগত কিবা আলোচনা কৰিব বিচাৰে ফাৰ্ম ৰিলেটেড, তেনেহ'লে মোৰ নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো বতা চৰাইটো একচুৱেলি আমাৰ অসমত নাছিলে 2017লৈকে, প্ৰায় নাছিলে। 2017ৰ পিছত বতা চৰাইটো আমাৰ অসমৰ প্ৰায় চুকে কোণে, যোৱা বছৰ বেছি মানে 2018ত প্ৰায় অসমৰ চুকে কোণে, ঘৰে ঘৰে বুলি ক'লেও ভুল নাই, আহি গ'ল। তাৰ পিছত কি হ'ল, ইয়াৰে কিছুমান ব্যৱসায়ীয়ে ইয়াৰ মাৰ্কেট ভেলুটো ইমানেই কম কৰি দিলে যে এতিয়া বতা চৰাই আপুনি মাৰ্কেটত 80-90 টকা যোৰাত পাই যাব। 80-90 টকা যোৰাত যদি আপুনি বতা চৰাইটো পায়, তে আপোনাৰ লাভ কি হ'ল? আপোনাৰ এটা পোৱালিতে 20 টকা 22 টকা, কিছুমান ঠাই অনুযায়ী 25 টকা 30 টকা লোৱাও দেখিছোঁ। একচুৱেলি ময়ে কিনিছিলোঁ, প্ৰথম যেতিয়া আনিছিলোঁ তেতিয়া 28 টকাকৈ মই আনিছিলোঁ দুদিনীয়া পোৱালি, কিন্তু এতিয়া আপুনি 15 টকাৰ পৰাই পোৱালি পাব। তো 15 টকাৰ পৰা পোৱালি পাই আপুনি 45 দিন দানা খুৱাই ইহঁতক, তাতে আপোনাৰ মৰ্টেলিটি আছে আৰু আপোনাৰ বৰ্ডিঙত ৰাখিব লাগে, কিমানখিনি খৰচ হয় আপোনালোকে হয়তো গম পাইছে ফাৰ্ম কৰি। তাৰ পিছতো যদি আপোনালোকে এটা চৰাই 40 টকা বা 35 টকা বা 50 টকা আপ টু আপুনি 60 টকালৈ বিক্ৰী কৰিলে আপোনাৰ একো প্ৰফিট নোলায়। প্ৰথম অৱস্থাত ইয়াৰ যোৰা বহুত বেছি আছিল, মাৰ্কেট ভেলুটো প্ৰায় 300-350 টকালৈকে বিক্ৰী হৈছিল ঠাই অনুযায়ী, আৰু কণীবোৰ আছিল আপোনাৰ 16 টকা যোৰা, 15 টকা যোৰা তেনেকুৱা বিক্ৰী হৈছিল। এতিয়া আপুনি এটা কণী 2 টকা 2.5 টকাত পাই যাব, 5 টকা যোৰাত পাই যাব। মানুহে ইয়াৰ উপকাৰিতাটো জানে, এটা কণী খালে কিমানখিনি উপকাৰ হয়, এটা লোকেল কণীতকৈ ইয়াত কিমানখিনি আপোনাৰ প্ৰ'টিন থাকে বা যিখিনি ভিটামিন থাকে সেইখিনি বাকী মানুহেও গম পায়। তথাপিতো মানুহে ইয়াৰ মাৰ্কেট ভেলুটো বেয়া কৰি দিলে আপোনাৰ কিছুমান ব্যৱসায়ীয়ে, যাৰ বাবে আমাৰ এতিয়া প্ৰায়খিনি অসমৰ বহু সংখ্যক লোকৰ সমস্যাৰ সন্মুখীন হৈছে। কণী কম পাৰে বা ইয়াৰ বজাৰ মূল্য পোৱা নাযায়, এইখিনিয়ে সমস্যা, এইখিনিয়ে। তো ইয়াৰ অপকাৰ কি আছে মই নাজানো, বা ইয়াৰ কি কৰিলে বেছি লাভজনক হ'ব। যদি কোনোবা সদস্য ব্যক্তি জানে মোক জনাব, আৰু মই গ্ৰুপটোৰ লিংক দি দিছোঁ, আপোনালোকে গ্ৰুপটোত জইন হৈ লওক, হোৱাটছএপ গ্ৰুপ, তাতে আমি ভালদৰে কথা পাতিম। আৰু যেনেকুৱা ধৰণৰ এতিয়া মানে ইয়াৰ মাৰ্কেটটো দেখা গৈছে, তো আৰু হয়তো 5-6 মাহ পিছত
বতা চৰাই অসমত দেখিবলৈ পোৱা নাযাব, কাৰণ কোনোৱেতো লছ কৰি বিজনেছ কৰিব নিবিচাৰে। সেইটো কথা আপুনিও জানে বা সকলোৱে জানে। লছত বিজনেছ কৰিলে আপোনাৰ প্ৰফিট কি হ'ব? আপুনি যদি ইয়াৰ লগতে ইনভেষ্ট কৰি আপুনি ইনভেষ্ট কৰাখিনিও নাপায়, তো আপোনাৰ লাভ কি হ'ল? মানুহজনো ইয়াতে লাগি থাকিব লাগে, সেইটোও জানে আপোনালোকে। বেছি সময় দিব নালাগে একচুৱেলি, ব্ৰইলাৰৰ দৰে বা লোকেলৰ দৰে। তথাপিও আপুনিতো সময়টো দিবই লাগিব। 2 টাইম খানা দিওঁতে টাইম যায়, পানী চেঞ্জ কৰিব লাগিল, ইয়াৰে যিবোৰ আপুনি লিটাৰ পদ্ধতিত কৰিলে যিবিলাক লাগে বা আপোনাৰ কাঠৰ গুড়ি দিব লাগে, তো সেইবোৰ পৰিচালনা কৰিব লাগিল, চেঞ্জ কৰিব হৈছে নে কি। গোটেইখিনিতে আপোনাৰ সময়ো খৰচ হয়, মানুহজনৰ খৰচ হয়। এনেকুৱা নহয় যে আনিলোঁ চৰাই আৰু ফাৰ্মত এৰি দিছোঁ, সিহঁতে নিজে ডাঙৰ হ'ল, নিজে কণী পাৰিলে, তেনেকুৱাতো নহয় ন। খাদ্যৰ যোগান ধৰিব লাগিল। খাদ্যবোৰৰ কেনেকুৱা দাম আপোনালোকে দেখিছে মাৰ্কেটত। তো ইমানখিনি কৰি যদি কোনো ফাৰ্মাৰে ইয়াৰ পৰা একো লাভৱান হ'ব নোৱাৰে, তেনেহ'লে এইটো বিজনেছ এৰাই ভাল নে কৰি থকা ভাল, কমেণ্টত জনাব আপোনালোকে। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানখিনিতে এৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। তো আজিলৈ ইমানতে এৰিছোঁ বন্ধুসকল। জয় অসম।